নমস্কাৰ আজি আমাৰ 12 নম্বৰ দিন আৰু আজি আমি আসলতে ভ্যাকসিন কৰাব লাগিছিল 12 নম্বৰ দিনত কিন্তু আমি যেহেতু ৰাণীখত ভ্যাকসিনটো নিয়মমতে কৰিছো অৰ্থাৎ টাইম মতে কৰিছো সেইবাবে এদিন দেৰি হলে কথা নাই ভ্যাকসিনটো আজি আনিছো আমি অহাকালি ৰাতিপুৱা টাইমত ভ্যাকসিনটো কৰাম পোৱালিখিনি গ্ৰোথ ভালেখিনি ভাল হৈ আছে আপোনালোকে চাই লওক আৰু কমেন্টতো জনাব আৰু আমি পানীৰ লগত অকণ বিমাইল মিহলাই দি আছো বাকি সকলোখিনি ঠিকই আছে এতিয়াও পোৱালিৰ মৰ্টেলিটি এতিয়ালৈকে হোৱা নাই যি দুটা মৰিছিল সেই আগত হেয়ে বাকি সকলোখিনি ঠিকই আছে গতিকে আজিলৈ এইখিনিয়ে